আচ্ছা নমস্কাৰ। আজি ভেৰগাঁও ব্লক সমিতিৰ সপ্তম কাৰ্যনিৰ্বাহক বহিছে। যেহেতু ব্লক সমিতিসমূহক আমাৰ চেণ্ট্ৰেলৰ পৰা নিৰ্দেশ দিছে, যিসকল আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বা আবেদন কৰি আছে, সভাপতি হৈ আছে, তেওঁলোকক সলনি এজন এজন ইনচাৰ্জ হিচাপে দায়িত্ব দিবলৈ নিৰ্দেশ দিছে চেণ্ট্ৰেলৰ পৰা। সেই হিচাপত আজি ভেৰগাঁও ব্লক সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি আজি মোক ভেৰগাঁও ব্লকৰ ইনচাৰ্জ সভাপতি হিচাপে দায়িত্ব দিছে। আমাৰ ভেৰগাঁও ব্লক সমিতি এতিয়াও যথেষ্ট ষ্ট্ৰং হৈ আছে। আমি যোৱা যি BTC ইলেকশ্যন তাত আমি হাৰিছোঁ যদিও আমি অন্য যিসকল ব্লক কমিটি আছিল তেওঁলোকতকৈ ভাল প্ৰদৰ্শন আছিল। আমি ছেকেণ্ড পজিশ্যন পাইছিলোঁ আৰু যোৱা MP ইলেকশ্যনতো আমি যথেষ্ট ভোট লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁলোকে দুয়োটা দলে UPPL আৰু BJPয়ে 24,000 ভোট পাবলৈ সক্ষম হৈছিল, কিন্তু আমি অকলেই 14,000 ভোট পাবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ দল এতিয়াও যথেষ্ট শক্তিশালী হৈ আছে। আগন্তুক দিনত যি BTC নিৰ্বাচন হ'ব, আমাৰ দল নিশ্চয় জয় হ'ব, এইটো খাটাং। আৰু আমাৰ প্ৰথম পদক্ষেপ হ'ব আমাৰ যিসমূহ কৰ্মী এতিয়াও আমি আয়ত্তত আনিব পৰা নাই বা চিজিলত আনিব পৰা নাই, তেওঁলোকক অনাৰ চেষ্টা কৰিম। আৰু বুথ কমিটিসমূহ সম্পূৰ্ণকৈ স্বয়ংক্ৰিয় কৰিবলৈ আমি প্ৰথম পদক্ষেপ ল'ম। ইমানে, ধন্যবাদ।